চবে চবক চিনি পাইছোনে? পাইছো? অঁ নাই পোৱা তহঁতৰ মনত নাই মই গম পাওঁ। এতিয়া মই গাড়ীত বহি আছো। মই এতিয়া আহিব। এয়া পাপাও যাব। মা আহি বহিছেহি। গাড়ী এতিয়া ষ্টাৰ্ট দিছে। আমি এতিয়া আগবাঢ়িম। আমি ৰেল পালোহি। ক্ৰছিং। এইখন আমাৰ দলং, পকা দলং বনাই আছে। আমি কাঠৰ দলঙেদি পাৰ হৈছোঁ। এইখন এইখন নদী, দীঘা নদী হয়। মই পঢ়া স্কুল ইয়াতে আছে। ইয়াত পঢ়ো মই। এইখন স্কুলখনৰ নামটো চিয়াজুলি জাতীয় বিদ্যালয় হয়। ইয়াত দুৰ্গা পূজা হয়। বনাই আছে। আমাৰ মামা ককাহঁতৰ ৰাস্তাটো ফালেদি যাম। মোৰ লগৰ ৰিলাক্ষী আহিব। ৰিলাক্ষী দেউতাকৰ লগত আহিব। সিহঁতে বাইকত আহিব। আমি গাড়ীত আহিলোঁ। আমি আহিছোঁ, আহি আছোঁ আৰু বেছি দূৰ নাই। পামগৈ। এইখন পথাৰ। ৰ'ব আমি ক'লৈ আহিছোঁ আপোনালোকক কোৱাই নাই। আমি ক'লৈ আহিছোঁ গম পায়নে? আমাৰ আজি এখন নাটক আছে। আমি সেই নাটকখন শ্বুটিং কৰিবলৈ আহিছোঁ। নাটকখন ল'ৰা ছোৱালীক লৈ বনোৱা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আমি তাত গৈ পাই লওঁগৈ আৰু আপোনালোকে চাই থাকিব। এইখন আমি পালোহি। এতিয়া কোনো অহাই নাই। ইয়াতে নাটকখন শ্বুটিং হ'ব। আমি সোনকালে পালোহি আৰু চাৰিওফালে গছ গছনিবোৰ চাই খুব ধুনীয়া লাগিছে। স্কুলখনৰ নাম মোলাগাভৰু হাই স্কুল। এইখন স্কুল চিয়াজুলি জৰাধৰীয়া গাঁৱত আছে। সকলোবোৰ আহি পালে। এতিয়া আৰম্ভ হ'ব আৰু চবে চবক চিনি পাইছোনে? পাইছো? অঁ নাই পোৱা তহঁতৰ মনত নাই মই গম পালোঁ। এতিয়া আমি যি কৰিম ভালকৈ কৰিম। ক এই ভণ্টি দুজনী বৰ মৰম লগা দেই। হেঁতেও নাটক কৰিব। মজা লাগিব আজি। আপোনালোকৰ নাটকখনৰ নামটো কোৱাই নাই। নাটকখনৰ নামটো কি জানে? নাটকখনৰ নামটো হৈছে আধাৰশিলা। আকৌ বেলেগ এজোপা গুচি যাওঁ। খালী আছে। সেইজোপা গছ খালী আছে। যিমান পাৰি নিজক লুকুৱাই থোৱা। অঁ একো নাই একো নাই।
সিজনে এজনক ধৰা তুমি ইফালে ইফালে খেদা গুচি আহা এফালে এফালে আগলৈ আহা আগলৈ আহা এয়া শ্বুটিং চলি আছে এতিয়া মোৰ ডাইলগ আছে দেই নাটকখনৰ ভিডিঅ'টো চাবলৈ পাব কেইদিনমানৰ পিছত শ্বুটিং শেষ হ'ল এতিয়া আমি ঘৰলৈ যাম আপোনালোকক লিংকটো দিম পিছত আজিতো ইমানেই আছিলে পুনৰ লগ পাম বাই বাই